কি সংবাদ মই কি সুধিছো তহঁতে শুনিছ না নাই এই মুখৰ পৰা গদাৰ কিবা বতৰা পালিনে নাই পৰুৱা দেউতা যদি নাই তেনেহলে শিল পৰা কপৌৰ দৰে এনেকৈ ৰৈ আছ কিয় যা শাস্তিৰ ব্যৱস্থা কৰগৈ চা জয়া তোক মই পুনৰ সুধিছো গদাপানী কত লুকাই আছে কত লুকাই আছে কি নক সমতা কত মই পুনৰ সুধিছো গদাপানী কত লুকাই আছে গদাপানী আপোনালোকে যিমানেই চেষ্টা নকৰক মই মোৰ স্বামীৰ কথা কেতিয়াও নকওঁ সঁচাকে নকওঁ কবি নাই কবি নাই আৰু মাৰ ঐ সুৰাত পাত লৈ আহ লগাই দে লগাই দে ঐ গৰম হলা লৈ আহ জেৰেঙাৰ পৰাই চিঞৰিছে অসমীয়াই আজি জয়া নাই জয়া
বিৰাই চকুৰত খেমেকে গিয়া খৰগত সোধে জননী আয়ে কোতেনো আছে সঁচা অসমীয়া চকুৰত খেমেকে গিয়া খৰগত সোধে অসমীয়ায়ে কোতেনো আছে সঁচা অসমীয়া জেৰেঙাৰ পৰাই চিঞৰিছো মই আগুৱাই যোৱা আজি ক্ষমা নাই দয়া নাই আজি জয়া নাই জয়া নাই আজি ক্ষমা নাই দয়া নাই আজি জয়া নাই জয়া তাৰ পিয়াহত আঁঠুৰ সিহত এয়া জানো দৈত্য দানৱৰ দেশ লোভৰ বজাৰত মাতৃৰ দৰদাম এয়া জানো খকুৱা বেপাৰীৰ বেশ শুনাচোন শুনা মোৰ প্ৰিয় জনগণ লোভৰে সময় হ'ল জয়াই সমৰ্পণ জেৰেঙাৰ পৰাই চিঞৰিছো মই আগুৱাই যোৱা গুৱাই আজি ক্ষমা নাই দয়া নাই আজি জয়া নাই জয়া নাই আজি ক্ষমা নাই দয়া নাই আজি জয়া নাই জয়া জয়মতী জেৰেঙা পথাৰৰ পৰা হেৰাই গৈছিল সন্দেহ কৰা হয় ধাৰাসাৰ বৃষ্টিত পথাৰৰ বোকাই পুতি পেলাইছিল জয়মতী মৃতদেহ কিন্তু জয়মতী হেৰাই যোৱা নাই জয়মতী আজিও সাহস ত্যাগ সতীত্ব আৰু দেশ প্ৰেমেৰে জিলিকি আছে ইতিহাসৰ পাতত আমাৰ হৃদয়ত